ঘৰলৈ যদি আহে আলহী গৃহস্থই দিয়ে চাহৰ লগত বিকাজি এণ্ড অমিতজি অলছো লাভ বিকাজি। কিন্তু কেতিয়াবা আপোনালোকে ভাবি চাইছেনে এই অল ইন ওৱান 200 গ্ৰাম বিকাজি ভুজিয়াৰ পেকেটটোত কেইটা থাকে বাদাম, কাজু, কৰ্ণফ্লেক্স, খিচমিচ আদি? নাই কৰা ন, মই জানো, কিন্তু আপোনালোকে চিন্তা নকৰিব। আপোনালোকৰ দাদা যেতিয়ালৈকে জীয়াই আছে আপোনালোকক কষ্ট কৰিব নিদিয়ে, খালি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ব'লা লৈ পেলাই ভগৱানৰ নাম লাগি গলো কামত। ভুজিয়া কেতিয়াবাহে আহে ঘৰলৈ, সেইকাৰণে খাবও মন গৈ আছে, বাট মোৰ ধ্যান একত্ৰিত কৰি মই লাগি গলো গন্তি কৰি আছো মাজে মাজে আঙুলিকেইটাও চেলেকিছো। হঠাৎ ফোন এটা আহিলে, MLA ছাৰে মাতিলে। তোমালোকেতো জানাই এই গহপুৰ সমষ্টিৰ কিমান ডাঙৰ এটা মই ইউটিউবাৰ সেইকাৰণে ছাৰে মাতিছে আকৌ অলপ ইলেকশ্যনত সহায় কৰি দিবলৈ। ছাৰৰ কথা পেলাব নোৱাৰি ময়ো গ'লো আৰু আম্বানীৰ লগত আজিৰ মিটিংখন কেঞ্চেল কৰি ধেমালি কৰিছো। মই আহিছো নিবলৈ স্কলাৰশ্বিপ এটা। স্কুটিটো নাপালো, তোমালোকে জানাই। হ'ব সেইবিলাক বাদ দিয়া, মই পালোহি ঘৰ। আকৌ অলপ হিচাপ কৰি গম পালো যে কাজু হৈছে 5 ফাল, এনেকা গুটি গুটি থকা হৈছে 205টা, কৰ্ণফ্লেক্স আছে 42টা আৰু নমকিন বাদাম হৈছে 23টা এণ্ড গ্ৰাম হৈছে 25টা।